আৰু ৰাইজ সজাগ আৰু সচেতন হৈছে। এইবাৰ যে গণতন্ত্ৰত ৰাইজৰ জয় হ'ব এইটো নিশ্চিত, হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে। প্ৰত্যেকজন যুৱক ওলাই আহিছে, প্ৰত্যেকগৰাকী যুৱতী ওলাই আহিছে, প্ৰত্যেকগৰাকী যুৱ মহিলা ওলাই আহিছে, বৃদ্ধ বনিতা সকলো ওলাই আহিছে। 2016 চনত যিবিলাক প্ৰতিশ্ৰুতি আমাৰ অসমৰ ৰাইজক দিছিল, সকলো প্ৰতিশ্ৰুতিতে তেখেতলোক বিফল হৈছে। আৰু সেই প্ৰতিশ্ৰুতিবিলাক হয়তো মই আকৌ ক'বলৈ নাযাওঁ, কিয়নো প্ৰত্যেকজন অসমীয়া চহা ৰাইজে গম পাইছে যে তেখেতলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল প্ৰত্যেকটো প্ৰতিশ্ৰুতিত তেখেতলোক বিফল হৈছে। সেইকাৰণে এইবাৰ কংগ্ৰেছৰ চৰকাৰ আহিছে। আৰু আপোনালোকে হয়তো দেখিছে যে স্বতঃস্ফূৰ্তভাৱে নতুন প্ৰজন্মটো ওলাই আহিছে, যথেষ্ট সঁহাৰি জনাইছে, কিয়নো নতুন প্ৰজন্মটোৱে মূল্যবোধৰ ৰাজনীতিহে ভাল পায়। ধৰ্মৰ নামত ভাগ কৰি ৰাজনীতি কৰা কোনো নতুন প্ৰজন্মই বা আজিৰ তাৰিখত সজাগ সচেতন ৰাইজে কেতিয়াও নিবিচাৰে। নতুন দলকেইটা কিবা বিপদত পেলাব নেকি? চাওক, গণতন্ত্ৰত ৰাইজ ৰজা আৰু ৰাইজে তাৰ সিদ্ধান্ত ল'ব। হয়তো ৰাইজৰ সিদ্ধান্তৰ আগত হয়তো কোনো ডাঙৰ হ'ব নোৱাৰে। সেইকাৰণে হয়তো এইবাৰ ৰাইজে নিজৰ বিবেক বুদ্ধিক প্ৰশ্ৰয় দি কংগ্ৰেছৰ সাপেক্ষে ভোট প্ৰদান কৰে। চালানী আৰু লোকেল বুলি কৈ আছে, এই কথাটো কি? চালানী আৰু লোকেল সেইটো সকলোৱে জানে। দৰিকণা মাছ আমি পাতত দি খোৱা মানুহ, হয়তো চালানী মাছ ৰৌ বৰালি যিয়ে নহওক আমি খাই ভাল নাপাওঁ, কিন্তু আমি লোকেল মাছ দামী হ'লেও আমি হয়তো দৰিকণাটোহে কিনি খাওঁ। সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ মনত অৱতাৰণা হৈছে। সেইকাৰণে প্ৰত্যেকগৰাকী সজাগ আৰু সচেতন হৈছে। 2016 চনত কৰা ভুল অসমৰ ৰাইজে আকৌ কেতিয়াও দোহৰাই নকৰে। থেংক ইউ।